নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰবাৰ আপোনালোক স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল দেখি। আমি আছোঁ আজি ঢকুৱাখানা মাছখোৱা ফাটৰ বিহুত আছোঁ। ফাটৰ বিহুত আমি আমাৰ দাওচেং টাই চৰিত্ৰৰে বিহু প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। এইফালে চাওক, ফাটৰ বিহু মানে কেতিয়াৰ পৰা আৰম্ভ হৈছে, ফাটৰ বিহুৰ তাৎপৰ্য কি, সকলোখিনি গম পাব আজি ভিডিঅ'টোৰ যোগেদি। চাই থাকক। এতিয়া আমি আহি একেবাৰে ভিতৰ পালোহি। এইফালে চাওক, চবফালে হৈ আছে মানুহ, মানুহ বাৰুকৈ হৈছে। আচলতে ফাটৰ বিহুৰ বিষয়ে ক'বলৈ গ'লে ফাটৰ বিহু কেতিয়াৰ পৰা আৰম্ভ হৈছিল সঠিকভাৱে ক'ব পৰা নাযায়, কেইবছৰ হ'ল। আহোম স্বৰ্গতো ৰাইজৰ সিংহৰ দিনৰ পৰাই এই ফাটৰ বিহু পালন কৰি আহিছে। এই ফাটৰ নামৰ মানে ফাট শব্দটো আহিছে টাই ভাষাৰ পৰা। ফাট মানে হৈছে টাই ভাষাত দ অঞ্চল। এই দ অঞ্চলৰ পৰাই এতিয়া এই বিহু কয় কাৰণে ইয়াত ফাটৰ বিহু তেতিয়া ফাট আছিলে, ফাটৰ পৰা আহি এতিয়া ফাটৰ হৈ গ'ল। এতিয়া ফাটৰ মানে মানুহৰ মুখে মুখে চলিছিলে, এতিয়া ফাটৰ বিহু বুলি কয়। এই বিহু মানে আহোমৰ কৰ তুলিবলৈ যিসকল বিষয়া আহিছিল আৰু আপোনাৰ ব্যৱসায় বাণিজ্যৰ কাৰণে যিসকল আহিছিলে, এই চাৰিগিৰা বুলি নদী এখন আছে ইয়াতে। এই নৈখনৰ পাৰতে ইয়াত মানে 7 দিন বিহু পাতিছিলে তেওঁলোকে। তাকে সেইটোকে তেতিয়াৰ পৰাই চলি আহিছে। ফাট বিহু বুলি কৈছিলে, এতিয়া ফাট বিহু কৰে। তেতিয়া 7 দিন পাতিছিলে আৰু এতিয়া 3 দিন হ'লগৈ। বহাগ মাহৰ শেষৰটো শুকুৰ, শনি আৰু দেওবাৰে পালন কৰা হয়। আৰু ফাটৰ বিহুৰ বিষয়ে যদিও কিবা টোকা আছে, আমি এতিয়ালৈকে পঢ়িবলৈ পোৱা নাই, শুনিহে আহিছোঁ আগৰ পৰা। আৰু মানে ফাটৰ বিহুৰ নামটোৰ প্ৰতি আমি কেইবাটাও উৎসৰ পৰা হৈছে বুলি শুনিছোঁ। আৰু এটা মানে মানুহৰ মুখে মুখে চলি আহিছে। আগতে ইয়াত বিহু মাৰোঁতে কাৰোবাৰ গাৰ চাদৰ ফাটি যায়, ফুল ফাটি যায়, আৰু ঢোলৰ গিৰগিৰণিত মাটি ফাটি যায় নাচোঁতে, বিহুৱা নাচনীৰ ভৰিৰ গিৰবনিত। সেইকাৰণেও ফাটৰ বিহু বুলি কয় বুলি শুনিছোঁ। আৰু কি দেখাব পাৰোঁ আমি অভিজ্ঞসকলৰ পৰা, ইয়াত মানে যিসকল ইয়াত ফাটৰ বিহু কমিটিৰ লগত জড়িত মানুহ আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু সকলোকে চাই থাকক। আপোনালোকে এইফালে চাওক, ইয়াত অসমৰ প্ৰায়বোৰ সকলো জাতি জনগোষ্ঠী, দেউৰী, মিচিং, তিৱা, বড়ো সকলোৱে মিলনস্থলী হয়। এইডোখৰ ক'বলৈ গ'লে সাংস্কৃতিক সমন্বয়ৰ থলী বুলি ক'ব লাগিব। সকলো আহিছে ইয়াত। মানে এতিয়া দেখাইছোঁ আপোনাক, ওপৰৰ পৰা দেখাম দৃশ্যটো আপোনাক এবাৰ চাই থাকক। সুন্দৰ পৰিৱেশ। ইয়ালৈ আহিবলৈ পাই আজি মনটো বহুত ভাল লাগিছে। দেখাইছোঁ আপোনাক, চাই থাকক।
এতিয়া আমাক ইয়াত চাহ খোৱালেহি আনি পিনে এতিয়া আকৌ এইফালে ভাত খাব মাতিছে ভাত খাব যাওঁ ব'লক এইফালে এতিয়া ভাত খাই ওলাই আহিলোঁ বৰষুণ চাওঁ আৰু কি হয় ইয়াত বহুত বৰষুণ দি আছে এইবিলাক চাবলৈও বৰষুণৰ নিউজ মানুহে বহুত মানুহ আহিছে চাবলৈ আপোনালোকৰ ৰখি আমিও এতিয়া আহিলোঁ ব'লক দেখাইছোঁ এতিয়া আমি প্ৰথম চেক কৰি এতিয়া বহুত বৰষুণ দিছে মই আজি ভিডিঅ'টো ইমানতে সামৰিম কিমান কি দেখা পালে জানো ফাটৰ বিহুৰ বিষয়ে মানে কোনো লিখা থকা নাই কাৰণে বহুতে বহুতভাৱে মত আগবঢ়ায় আপোনালোকো তেনেকৈ আজি থুলমূলকৈ ক'লোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় ধন্যবাদ